খুমটাইৰ চিনাতলিত বীৰৰ দৰে পুষ্পবৃষ্টিৰে আদৰণি ক'ৰনা সৈনিকক। মহামাৰী ক'ভিড-19ৰ বিৰুদ্ধে চলি থকা যুদ্ধখনৰ এজন অদম্য সৈনিক তথা গোলাঘাট জিলাৰ খুমটাইৰ ঐতিহ্যমণ্ডিত চিনাতলিৰ ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক মাধৱজ্যোতি বৰুৱাই গোলাঘাটত ক'ৰনাত আক্ৰান্তসকলক প্ৰায় মাহেকজোৰা চিকিৎসা সেৱা আগবঢ়োৱাৰ অন্তত চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি গোলাঘাটৰ চৰাইদেউ ৰিজৰ্টত কোৱাৰেণ্টাইনত থকাৰ পিছত আজি নিজ কৰ্মভূমিত উপস্থিত হৈ কৰ্তব্যত পুনৰ যোগদান কৰে। তেখেতে কৰ্তব্যত যোগদান কৰাৰ প্ৰাক মুহূৰ্তত চিকিৎসালয়খনৰ পৰিচালনা সমিতি বিভিন্ন দল সংগঠনে চিকিৎসকজনক এনেদৰে আদৰণি জনায়। সকলোৱে চিকিৎসকজন চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত উপস্থিত হোৱাৰ মুহূৰ্তত পুষ্পবৰ্ষণ কৰাৰ লগতে গামোচাৰে সম্বৰ্ধনাৰে বীৰৰ দৰে স্ম আদৰণি জনায়। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে ক'ভিড-19 ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে চিকিৎসক, নাৰ্ছ তথা অন্যান্য চিকিৎসা কৰ্মীসকলে দিন ৰাতি একাকাৰ কৰি যিদৰে সেৱা আগবঢ়াইছে তাৰ পৰিপ্ৰেক্ষিতত কৰ্মীসকলক অধিক উৎসাহিত কৰিবলৈ এইদৰে চিনাতলিত পদক্ষেপ গ্ৰহণ কৰে। গোলাঘাট চিভিল হস্পিটেলত 16 তাৰিখৰ পৰা 22 তাৰিখে পৰিছিলে এসপ্তাহৰ কাৰণে। তাত আপোনাৰ 9জন ব্যক্তি তেতিয়া আপোনাৰ চিকিৎসা অধীন হৈ আছিলে। প্ৰথম অৱস্থাত অকণমান ভয় লাগিছিলে, তাৰপিছত আপোনাৰ লাহে লাহে ছিনিয়ৰখিনিয়ে অলপ গাইড দিলে। তাৰপিছত আৰু ভয় নলগা হ'ল প্ৰথম দিনাখনৰ পৰা। তাৰপিছত আপোনাৰ কামখিনি সুকলমে হৈ গ'ল। তাৰপিছত চৰাইদেউ হোটেলত 14 দিন কৰ্মৰত আপোনাৰ কোৱাৰেণ্টাইন হোৱাৰ পিছত আকৌ এতিয়া ডিউটিলৈ আকৌ পুনৰ ঘূৰি আহিছোঁ। আৰু তাৰমানে আমাৰ ৰাইজলৈ এই অনুৰোধ, আমি ছ'চিয়েল ডিষ্টেঞ্চিং আৰু মাস্কটো যাতে আমি পৰিধান কৰি ৰাখোঁ আৰু নিয়ম নীতিখিনি মানি থাকিলেই আৰু আমাৰ কাৰণে ভাল। আৰু আমাৰ এই চিকিৎসালয়ৰ মাননীয় চিকিৎসক মাধৱজ্যোতি বৰুৱা ডাঙৰীয়াই বিশ্বৰ এই বৰ্তমান ক'ৰোনা যি মহামাৰী হৈছে, এই মহামাৰী গোলাঘাট ডিষ্ট্ৰিক্টত যি ক'ৰোনাৰ ৰোগী আছিল তেখেতসকলক চোৱা চিতাৰ দায়িত্বত আছিল। তেখেতে সুকলমে তেখেতৰ কাৰ্য সম্পাদন কৰি তাৰপিছত চৰকাৰৰ নীতি নিৰ্দেশনা মানি, স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মানি 14 দিন চৰাইদেউ লজত কোৱাৰেণ্টাইনত থাকি আজি তেখেত আহি আমাৰ চিকিৎসালয়ত যোগদান কৰিছে। আৰু চিকিৎসালয়ৰ তৰফৰ পৰা, চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আৰু বিভিন্ন সংগঠনৰ তৰফৰ পৰা তেখেতক